হেল্ল' নমস্কাৰ গাইছ মানে মোৰ অসমবাসী ৰাইজ আপোনালোকে চাই আছে বিশ্বজিৎ ইটো সিটো আজি ভিডিঅ'টো কোনডোখৰ পৰা আৰম্ভ কৰিলোঁ আৰু কোনডোখৰত শেষ হ'ব মই নিজে নাজানো আৰু আপোনালোকে চাই যাওক A few moments later আৰু আহি থাকোঁতে কোনডোখৰ পালোহি মই নিজে গম নাপালোঁ আৰু আহি দেখিছোঁ এয়া দেখোন মেইন ৰাস্তা তাৰমানে এইটো হৈছে ঢকুৱাখানাৰ পৰা ঘিলামৰা হৈ গোগামুখ হৈ লখিমপুৰ ধেমাজি যাব পৰা মেইন ৰাস্তা আমি এতিয়া গৈ আছোঁ ঢকুৱাখানাৰ পৰা ঘিলামৰালৈ বুলি ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ আমি মেইন পইণ্ট পাই গ'লোহি ঘিলামৰা টাউন মই আছিলোঁ লগৰ এটাৰ লগত আৰু সি কম্পিউটাৰ ক্লাছ কৰে ঘিলামৰাতে আৰু মইনো কি কৰিম পইচা পাতি নাইকিয়া মানুহ এই ইহঁতকে চাই বৰ হৈ আছোঁ তাকে অকণমান বহি থকা সময়কণ ভিডিঅ' অকণমান কৰি ল'লোঁ আৰু চাওঁতে বহি থাকোঁতে বেলিটো পৰি গ'ল মানে গধূলি হ'বলৈ হৈ গ'ল আৰু তাৰপিছত আমি ঘিলামৰাৰ পৰা ওলাই আহিলোঁ আৰু এইফালে আমাৰ যোৱা বাটেদি আকৌ উভতি আহিলোঁ ঘৰলৈ বুলি আজি ভিডিঅ'টো চাই কি পালে নাজানো কিন্তু আনৰ দৰে সিমান ভালকৈ বনাব নোৱাৰিলোঁ কাৰণ আনৰ দৰে টকা পইচা নাই ইমান টকা পইচা খৰচ কৰি দূৰত গৈ ভিডিঅ' বনোৱাৰ পৰা কেপাচিটি নাই আনৰ লগত যিকণ ফুৰিবলৈ আহোঁ সেইকণকো আপোনালোকক অকণমান দেখাবলৈ চেষ্টাহে কৰোঁ